নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন সঁহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি এইটো ভিডিঅ'ত মই দেখাবলৈ গৈ আছোঁ বৰ্তমান চৰকাৰে ঘোষণা কৰিছিলে বহু দিন আগতে ঘোষণা কৰিছিলে আৰু এতিয়া ফৰ্ম দি আছে যে আত্মসহায়ক গোটবোৰক সকলো সদস্যাক 10,000 টকাকৈ দিব বুলি গতিকে এই 10,000 টকা আপোনালোকে কেনেকৈ পাব সেইটো কথা সকলোৱে গম পাইছে চাগে কি ফৰ্ম ফিলআপ কৰি কি ডকুমেণ্টছ সাবমিট কৰিব লাগে বহুতে বেলেগ বেলেগ গোটত অলৰেডি এংগেজ হৈ আছে আত্মসহায়ক গোটত অলৰেডি সোমাই আছে কিন্তু তেখেতলোকৰ নাম চৰকাৰৰ লিষ্টত মানে আপডেট হৈ আছে নাই অনলাইনত সেইটো আপোনালোকে চেক কৰি লওক নহলে আপোনালোকে এই 10,000 টকা পাবলৈ সক্ষম নহব যদিহে আপোনালোকে সেইটো চেক কৰি নলয় আগতীয়াকৈ তেতিয়াহলে আপোনালোকে পাছত নাপাব পাৰে সেই টকা কিন্তু টকা দিয়া নিদিয়াটো সেইটো পাছৰ কথা কিন্তু এই লিষ্টটো আপোনালোকৰ থাকিব লাগিব নাম লিষ্টত গতিকে কেনেকৈ আপোনালোকে চেক কৰিব মোবাইলৰ জৰিয়তে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাব লগতে চেনেলত যদি নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব তেতিয়া বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল চাওক ইয়াতে আপোনালোকে সিম্পলি যিকোনো ব্ৰাউজাৰত গুগল ক্ৰম ইউজ কৰিব পাৰে ইয়াতে আপোনালোকে সাৰ্চ কৰিব SHG বা মই আপোনালোকক বেক কৰি দেখুৱাই আছোঁ চাওক শৰ্ট ফৰ্মতো দিব পাৰে বা আপোনালোকে সেলফ হেল্প গ্ৰুপ লিষ্ট আসাম বুলি এনেকৈ লংকেও আপোনালোকে সাৰ্চ কৰিব পাৰে বন্ধুসকল এনেকৈ আপোনালোকে সাৰ্চ কৰি ল'ব বা মই আপোনালোকক লিংকটো দি দিম ডেছক্ৰিপশ্যনত তাতে আপোনালোকে ক্লিক কৰি ডাইৰেক্ট সাইটত ভিজিট কৰিব পাৰিব তো এনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপ লিষ্ট আসাম বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত প্ৰথম যোনটো অপশ্যন ওলাব সেলফ হেল্প গ্ৰুপ কেটেগৰী ৱাইজ ইয়াত ক্লিক কৰিব মই যোনটো লিংক হয় ইয়াৰ ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত দি দিওঁ আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব এইটো হৈছে সাইটটো সব বন্ধুসকল ইয়াতে আপোনালোকে কিছুমান ডিটেইলছ ইয়াতে ফিলআপ কৰিব লাগিব ফিলআপ কৰাৰ পাছত আপোনালোকে নিজৰ যোনটো আত্মসহায়ক গোটৰ নামটো নিশ্চয় আপোনালোকৰ মনত আছে চাগে ইয়াতে ষ্টেটটো ওলাই গৈছে আসামত ক্লিক কৰিব বন্ধুসকল এটা আসামত ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াতে দেখা দিছে গোটেইকেইটা ডিস্ট্ৰিক্ট ইয়াতে শ্ব' হৈ যাব আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় এইটো ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰি ল'ব তো মই ইয়াতে ধেমাজিৰ হয় ধেমাজি মই সিলেক্ট কৰি লৈছোঁ ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছত বন্ধুসকল ইয়াতে গোটেই ব্লকৰ নাম ওলাব তো আপোনাৰ যোনটো ব্লক হয় সেইটো ব্লক আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব যোনটো সিলেক্ট কৰি ল'ব ব্লক সিলেক্ট কৰাৰ পাছত বন্ধুসকল আপোনালোকৰ গ্ৰাম পঞ্চায়ত আপোনাৰ পঞ্চায়তটো আহিব তো পঞ্চায়তটো কি হয় সেইটো আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব পঞ্চায়ত সিলেক্ট কৰাৰ পাছত বন্ধুসকল ইয়াতে গাঁৱৰ নাম ওলাব পাৰে তো ইয়াতে আপোনালোকে নিজৰ গাঁওখনৰ নাম বিচাৰি ল'ব মই ইয়াতে গাঁওখনৰ নাম বিচাৰি আছোঁ গাঁওখনৰ নাম বিচাৰ লগে লগে আপোনালোকৰ বন্ধুসকল ইয়াতে গাঁৱত যিমানটা ৰেজিষ্টাৰ আত্মসহায়ক গোট আছে সেইকেইটাৰ নাম ওলাই যাব গতিকে আপোনালোকে এইটো চাব পাৰিব ইয়াতে বেলেগ বেলেগ গোটৰ নাম আছে আপোনালোকে ইয়াতে দেখা পাইছে আপোনাৰ যোনটো গোটৰ নাম হয় সেইটোত ক্লিক কৰিব ধৰক মই ইয়াতে ময়ূৰী আত্মসহায়ক যোনটো উমেন সেলফ হেল্প গ্ৰুপত মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ পাছত বন্ধুসকল কল আহি গৈছিলে তো মই কাটিবলগীয়া হ'ল ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকৰ ইয়াতে গোটেই গ্ৰুপৰ ডিটেইলছ ওলাই যাব সেলফ হেল্প গ্ৰুপৰ ডিটেইলছবোৰ কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে ৰেজিষ্ট্ৰেশ্যন আইডি কি হয় সেইবোৰ সব ডিটেইলছ ওলাই যাব সেইবোৰ আৰু যোনটো বেংক একাউণ্ট হয় ইয়াৰ কি বেংকৰ হয় এভৰিথিং ওলাই যাব বন্ধুসকল তাৰ পাছতে ইয়াতে তলত আপোনালোকৰ যোনটো গ্ৰুপৰ সদস্যৰ নাম শ্ব' হৈ যাব ইয়াতে আপোনালোকে দেখা পাইছে এই নামবোৰ আৰু কেয়াৰ অফ কেটেগৰী কি হয় এভৰিথিং ইয়াতে ওলাই যাব বন্ধুসকল আৰু কেইজন আছে এই লিষ্টত সকলো ওলাই যাব এনেকুৱা আপোনালোকে বন্ধু বান্ধৱীসকল চেক কৰি ল'ব পাৰিব আৰু এই নাম আপোনালোকৰ লিষ্টত থাকিলেহে যদি চৰকাৰে পইচাটো সঁচাকৈ দিয়ে তেতিয়া পাবলৈ সক্ষম হ'ব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে এনেকৈ আপোনাৰ নিজৰ লিষ্ট চাব পাৰিব অনলাইনত গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে আনি থাকোঁ গতিকে আজিলৈ ইমানেই আছিল ভিডিঅ'টো আমি আকৌ এটা নতুন ভিডিঅ' লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম